खुलुमबाय बयखौबो बिटिआर गोरोबथानि दफाफोरखौ आबुङै मावफुंजोबनानै होनांगौनि थाखाय जोबथेसालियाव जोबनानै दोनजानाय एनडिएफबिनि गायसनगिरि मानाव गेदेर रन्जन दैमारि सार बिथांखौबो थाबैनो उदां खालामनांगौनि थाखाय आरो एनडिएफबि केडार्सफोरनि केसफोरखौ थाबैनो फोजोबस्रांनानै होनांगौनि थाखाय एबसु इउपिपिएल आरो एक्स एनडिएफबिनि दैदेनगिरि बिथांमोना गोदान दिल्लीयाव थांनानै मिरु मन्त्रि नित्यानन्द राय बिथांखौ लोगो हमनानै गोबां बाथ्रा सावरायलायनाय जादों होननानै खौरां बिजोङाव मिरु इबसुनि गाहाय आफादगिरि खोरोमदाव औवारि बिथाङा फोरमायदों। रायजोफोर আমি সিগনেটরি অর্গানাইজেশনস আর দুজন এমপি আমার লোকসভার জয়ন্ত বসুমতাৰী ডাঙৰীয়া আৰু ৰাজ্যসভাৰ প্ৰমোদ বড়ো ডাঙৰীয়া সিহঁতৰ লগত আৰু আমাৰ সাক্ষাৎকাৰ হয় মিটিং হয় মিনিষ্টাৰ অফ ষ্টেট হোম নিত্যানন্দ ৰায়ৰ উপস্থিতিত আৰু তেওঁৰ যি আমাৰ উপস্থিতিত তেওঁৰ ওচৰত আমি অৱগত কৰাই যে এটা বিটিআৰ একৰ্ডৰ যেহেতু বিভিন্ন দফা আমাৰ আধৰুৱা হৈ আছে ইয়াৰ মূল দফাটো আমি তেওঁৰ হাতত বা তেওঁৰ লগত আলোচনা কৰি এটা সমাধান ওলোৱাৰ ক্ষেত্ৰত বা সমাধানত অনাৰ ক্ষেত্ৰত আমি সকলোৱে একজোট হৈ আমি দাবী জনাইছোঁ। কিয়নো বিটিআৰ চুক্তিখনৰ আজিলৈকে আমাৰ 100 বছৰ মুকলি গ'ল। তো ইয়াৰ ক্ষেত্ৰত অতি সোনকালে ভাৰত চৰকাৰৰ আৰু অসম চৰকাৰৰ কাৰণে যিখিনি কৰণীয় আছে তেওঁলোকক যাতে ভাৰত চৰকাৰৰ পৰা অসম চৰকাৰৰ সমাধান আনিবলৈ তেওঁলোকে হিচাপ প্ৰয়োগ কৰে তাৰ কাৰণে আমি আলোচনা কৰিলোঁ। প্ৰথমে আমি আপোনালোকক জনাব বিচাৰিছোঁ যে বিটিআৰ একৰ্ডখনত অবজেক্টিভ হিচাপে আমাৰ অগমেণ্টেশ্যন অফ বাউণ্ডাৰী আৰু পাৱাৰ এণ্ড ফাংচনছ। তো ইয়াৰ বিষয়ে যিহেতু অসমৰ ক্ষেত্ৰত বাউণ্ডাৰীত ভিলেজ ইনক্লুজনৰ কাম আধৰুৱা হৈ আছে। শোণিতপুৰ বিশ্বনাথ লখিমপুৰ শিমলুগুৰি আৰু বিটিচি চুক্তিৰ যি 95 ভিলেজেছ আছিলে সেইটো এতিয়ালৈকে অন্তৰ্ভুক্ত কমপ্লিটলি হোৱা নাই। আজিলৈকে কমিশ্যনৰ দ্বাৰা 60 ভিলেজেছ ইনক্লুড হৈ গৈছে আৰু 21টো হ'ল নলবাৰী আৰু দৰঙৰ পৰা হোৱা টোটেল 81 ভিলেজটো ইনক্লুড হৈছে। কিন্তু মেইন একৰ্ডৰ সম্পৰ্কে অন্তৰ্ভুক্ত হোৱা গাঁওখিনি হ'ল টোটেল 60 গাঁও। তো ইয়াৰ ক্ষেত্ৰত যিখিনি আধৰুৱা হৈ আছে আমিও কেন্দ্ৰীয় চৰকাৰক আহ্বান জনাইছোঁ যাতে অসম চৰকাৰে অতি সোনকালে আমাৰ যি আধৰুৱা কাম সেইটো সোনকালে কমিশ্যন গঠন কৰি আকৌ গাঁও অন্তৰ্ভুক্ত কামটো আৰু ষ্টাৰ্ট কৰে তাৰ কাৰণে আমি আহ্বান জনাইছোঁ। আৰু লগতে যিহেতু ভাৰত চৰকাৰৰ হাতত 125 এমেণ্ডমেণ্টৰ যি এটা প্ৰচেছ তাত পেণ্ডিং হৈ আছে। তো ইয়াৰ ক্ষেত্ৰত যাতে সমাধান আনি আমাৰ বিটিআৰৰ এতিয়াৰ যি বিটিআৰ একৰ্ডৰ লগত যিটো 60 কনষ্টিটুৱেঞ্চি বঢ়াব লাগে, ছাবজেক্ট এডিশ্যনেল তাত অন্তৰ্ভুক্ত হ'ব লাগে। লগতে যি 280 আৰ্টিকেল এমেণ্ড কৰি ফাইনেন্সৰ ক্ষেত্ৰত যাতে কেন্দ্ৰীয় চৰকাৰৰ পৰা যিমান পুঁজি বা বড়োলেণ্ড ছিক্সডেল কাউন্সিল হিচাপে হ'ব লাগে সেইখিনি যাতে এটা সুবিধা হয় তাৰ কাৰণে 125 এমেণ্ডমেণ্টটো হ'ব লাগে বুলি আমি দাবী জনাইছোঁ। যিহেতু চলি থকা এতিয়াৰ যি ছেছন এইটো শেষ হ'বলৈ গৈছে, কিন্তু অনাগত দিনত যি আমাৰ উইণ্টাৰ ছেছন আহিব তাত যাতে তেওঁলোকে সেইটো আনি দিয়ে তাৰ কাৰণে আমি অনুৰোধ জনাইছোঁ। লগতে ইয়াত যিহেতু আমাৰ লগত যিহেতু এনডিএফবি প্ৰাক্তন আমাৰ লিডাৰশ্বিপ ছিগনেটৰী হিচাপে তেওঁলোকে উপস্থিত আছে আৰু আমিও এটা মূল দাবী আমি ৰাখিছোঁ। যিহেতু চাকৰকাৰী হিচাপে ছিগনেটৰী হিচাপে যিহেতু ৰঞ্জন দৈমাৰী ডাঙৰীয়া তেওঁ এতিয়াও যিহেতু CBIৰ কোৰ্টৰ কনভিকশ্যনত বা সুপ্ৰিম কোৰ্টত এপিল কেছ চলি আছে, ইয়াৰ বিষয়ে আমি আহ্বান জনাইছোঁ যে তেওঁলোকে চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ পৰা ইণ্টাৰভেনশ্যন কৰি তেওঁলোকক যাতে ৰেহাই দিব লাগে আৰু তেওঁলোকক জেলৰ পৰা বা কনভিকশ্যনৰ পৰা ৰেহাই দি তেওঁলোকক মুকলি আকাশত আনিব লাগে তাৰ কাৰণে আমি আহ্বান জনাইছোঁ। আৰু বিভিন্ন কেছ যোনবিলাকে আন আমাৰ নেবাৰিং ষ্টেটত পেণ্ডিং হৈ আছে সেইটো যাতে তেওঁলোকে সমাপ্ত কৰে আৰু হেনিয়াছ যিটো কেছ আছে অসম চৰকাৰৰ হাতত বা এই বিষয়ত যাতে আমাৰ সকলো এক্স এনডিএফবি মেম্বাৰ্ছ যিমান চুক্তিৰ পাছত যিহেতু এটা শান্তি পৰিৱেশ আৰু যিহেতু এটা নৰ্মেল লাইফৰ অহাৰ ক্ষেত্ৰত এইটো যাতে তেওঁলোকে এইটো সুবিধাটো ৰাখে। আৰু যেহেতু নন হেনিয়াছ কিছু কেছ আছে সেইটো প্ৰায় উইথ হৈছে, তথাপিও কিছু কেছ আছে য'ত মানে এতিয়াও চামন আহে। ইয়াৰ ক্ষেত্ৰত যাতে অসম চৰকাৰে পদক্ষেপ লয় আৰু ভাৰত চৰকাৰৰ হোম মিনিষ্ট্ৰীৰ নিৰ্দেশত যাতে এইবোৰ সমাধান আহে তাৰ কাৰণে আহ্বান জনাইছোঁ। আৰু আমাৰ অসমত যেহেতু কাৰ্বি আংলঙৰ ক্ষেত্ৰত ST হিলছৰ যে ইণ্ডিয়াত যেহেতু
শিডিউল ট্রাইব কনস্টিটিউশনাল অৰ্ডাৰৰ লগত আমাৰ আসামত যেহেতু 2 ভাগত এটা প্লেন্স আৰু এটা হিলছত আছে তাৰ কাৰণে কাৰ্বি আংলঙত বসবাস কৰা ডিমা হাছাওত বসবাস কৰা বড়োসকলৰ কাৰণে যিটো বড়ো কছাৰী সাৱধান থাকিব লাগে, হিল ষ্টেটাছ পাব লাগে। ইয়াৰ ক্ষেত্ৰত আমি ভাৰত চৰকাৰক ৰিমাইণ্ড কৰিছোঁ যে তেওঁলোকে এইটো আমাক প্ৰয়োগ কৰিব লাগে, যিহেতু বিভিন্ন সমস্যা আজিলৈকে আহি পৰিছে চেঞ্চাছৰ কথা আৰু বেলেগ পৃথককৈ আহিলে, আৰু অনাগত দিনত তেওঁলোকৰ যিটো ছ'চিঅ' পলিটিকেল আৰু এডুকেশ্যনেল আৰু এমপ্লয়মেণ্ট ৰাইটছ সেইটো তেওঁলোক বঞ্চিত হ'বলৈ গৈ আছে। ইয়াৰ ক্ষেত্ৰত আমি বহুত চিৰিয়াছ আৰু ভাৰত চৰকাৰে এইটো সমাধান আনিবৰ কাৰণে আহ্বান জনাইছোঁ। আনফিনেদি আমাৰ যিহেতু অসমত এতিয়া বড়ো কছাৰী ৱেলফেয়াৰ অট'নমাছ কাউন্সিল আছে, ইয়াৰ ক্ষেত্ৰতো আমি চেন্ট্ৰেল গভৰ্ণমেণ্ট ইণ্টাৰভেনশ্যন কৰি যাতে ইয়াত সম্পূৰ্ণ সমৰ্থন কৰি তাত ইলেকশ্যন পাতিব লাগে। গাঁও নিৰ্ধাৰণৰ ক্ষেত্ৰত, গাঁও অন্তৰ্ভুক্তৰ ক্ষেত্ৰত, নটিফিকেশ্যনৰ ক্ষেত্ৰত, সমষ্টি নিৰ্ধাৰণৰ ক্ষেত্ৰত তেওঁলোকে এইটো সমাপ্ত কৰিব লাগে বা আনিব লাগে। ইয়াৰ ক্ষেত্ৰত আমি ইনফৰমেশ্যন কৰিবৰ কাৰণে আহ্বান জনাইছোঁ। মোৰ লগত আমাৰ ইয়াত UBPO আৰু প্ৰাক্তন NJP যিটো ৱেলফেয়াৰ এছ'চিয়েশ্যনৰ পৰা তেওঁলোকে আছে, আৰু মানে আমাৰ UBPOৰ পৰা আমাৰ সভাপতি তেওঁ আছে, তেওঁলোকেও ইয়াত মানে আপোনাৰ ওচৰত কথা ৰাখে।